মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি আলোচনা কৰিম তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ গণিতক আৰু উৎপাদক নামৰ পাঠটি। তোমালোকে সকলোৱে মনোযোগ দি ভিডিঅ'টো চাবা। এয়া তোমালোকে কি দেখিবলৈ পাইছা? আপেল, হয় না? ইয়াত কেইটা আপেল আছে? 12টা আপেল আছে। এই 12টা আপেলক আমি বিভিন্ন গোটত ভাগ কৰোঁ আহাচোন। প্ৰথমতে আমি এটাকৈ আপেল লওঁ আহাচোন। এটাকৈ আপেল ল'লে আমি কেইটা ভাগ পাম? 12টা। এতিয়া এটাকৈ গোটত দুটাকৈ আপেল লওঁ আহাচোন। কেইটা গোট হ'ব? 1, 2, 3, 4, 5, 6টা। এটা গোটত দুটাকৈ আপেল ল'লে আমি 6টা গোটত ভাগ কৰিব পাৰোঁ। এতিয়া আকৌ এটা গোটত 3টাকৈ আপেল লওঁ আহাচোন। এটা গোটত 3টাকৈ আপেল ল'লে কেইটা ভাগত ভাগ কৰিব পাৰোঁ? 1, 2, 3, 4। আমি 4টা গোটত ভাগ কৰিব পাৰোঁ। আমাৰ কেইটা আপেল আছিলে? 12টা, হয়নে? আকৌ এতিয়া 12টা আপেলক এটা গোটত 4টাকৈ ভাগ কৰিলে কেইটা গোট পাম? 1, 2, 3। আমি 3টা গোট পাম, হয়নে? এতিয়া আকৌ আমি যদি এটা গোটত 6টাকৈ ভাগ কৰোঁ, কেইটা গোট পাম? 1, 2, 2টা গোট, হয়নে নহয়? এতিয়া 12টা আপেল এক লগ কৰিলে বা এক থোপ কৰিলে আমি কেইটা গোট পাম? এটা, হয়নে? আমি আপেলসমূহ কেনেকৈ ভাগ কৰিলোঁ? 1ৰে 12ক পূৰণ কৰি 12 পালোঁ, হয়নে? 2ৰে 6ক পূৰণ কৰি 12, 3ৰে 4ক পূৰণ কৰি 12, 4ৰে 3ক পূৰণ কৰি 12, 6ৰে 2ক পূৰণ কৰি 12 আৰু 12ৰে 1ক পূৰণ কৰি 12 পালোঁ, হয়নে? আমি যিকেইটা সংখ্যাৰে পূৰণ কৰি 12 পালোঁ, সেই সংখ্যাকেইটাই হ'ল 12ৰ উৎপাদক। ইয়াত 12ৰ উৎপাদকসমূহ কি কি? 1, 2, 3, 4, 6 আৰু 12। তোমালোকে মনত ৰাখিবা, কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলে। নাইবা যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ, সেই সংখ্যাকেইটা হ'ল পূৰণফলটোৰ উৎপাদক। এতিয়া আহাচোন উৎপাদক বৃক্ষ সাজো। তোমালোকৰ সহজ হ'ব বুলি 12 সংখ্যাটো লৈছোঁ। এতিয়া 12 সংখ্যাটো কিহেৰে পূৰণ যাব? 2, 6 গুণ 12, হয়নে? 2ৰে 6ক পূৰণ কৰিলে 12 পাওঁ। এতিয়া 2টো কিহেৰে পূৰণ যাব? 1, 2 গুণ 2। 2 আমি 1টো নলওঁ। এতিয়া 6টো 6ক কিহেৰে পূৰণ যাব? 2, 3 গুণ 6। 2ৰে 3ক পূৰণ কৰিলে 6 পাওঁ, হয়নে? এতিয়া 2টোক 1, 2 গুণ 2। গতিকে আমি 1টো নলওঁ। ঠিক 3কে 3, 1, 3 গুণ 3। আমি 1টোক নলওঁ। এতিয়া তোমালোকৰ মনত প্ৰশ্ন উদয় হৈছে নিশ্চয়, এই সংখ্যাটো কিয় লোৱা হোৱা নাই? কাৰণ এই সংখ্যাটো সকলো সংখ্যাৰে উৎপাদক, সেইকাৰণে লোৱা হোৱা নাই। আকৌ এটা উৎপাদক বৃক্ষ সাজো আহাচোন, তোমালোকৰ সহজ হ'ব বুলি। আমি 36 সংখ্যাটো লৈছোঁ। 36ক কিহেৰে পূৰণ যাব? 2, 18 গুণ 36, হয়নে? এতিয়া 18ক আকৌ ভাঙাচোন। 2, 9 গুণ 18, হয়নে? এতিয়া 9টোক ভঙা। 3, 3 গুণ 9। এনেদৰে আমি উৎপাদক বৃক্ষ সাজিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি গণিতকৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ধন্যবাদ।